নমস্কাৰ বি নিউজলৈ মই বিনাপানী পৰাশৰে সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আজি আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ সকলোৰে পৰিচিত ব্যক্তি মন্ত্ৰী enjoyment.So সমাধানৰীয়া আপোনাক আগতে আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে আপুনি যথেষ্ট ব্যস্ততাৰ মাজতো আহি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি মাতিছা যেতিয়াতো আহিবই লাগিব ন তাৰপিছত আগত নিৰ্বাচনটো আহি আছে প্ৰচাৰটো চলাব লাগিব নিশ্চয় নিশ্চয় পিছে আপুনি এতিয়া আমাৰ ষ্টুডিঅ'লৈ সাইকেল চলাই আহিলে নে গাড়ী নাই 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 চলতে সকলো সময়তে সাইকেলিংটো কৰি থকা নহয় এতিয়া মইতো মেইনলি গাড়ীতে আহিছে হয় এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে যে আপুনি যোৱাবাৰ দেখিলো আপুনি খোজকাঢ়ি গৈ নিৰ্বাচনৰ প্ৰচাৰ চলালে এবাৰ সাইকেলত গ'ল যোৱাবাৰ আপুনি গাড়ীটো গৈছিল আমাৰ জনতাৰ মনত বহুতো প্ৰশ্ন উত্থাপন হৈছে যে আপুনি তেলৰ দাম বঢ়াৰ কাৰণে নিশ্চয় এবাৰ সাইকেলত প্ৰচাৰ চলাবলগীয়া হৈছে নেকি সব আসলতে কথাটো তেনেকুৱা নহয় ন যে আমি আগতে কৈছিলো যে আমি এখন পৰিৱৰ্তনকামী সমাজ আনিম এতিয়া চাবলৈ গ'লেতো এইটো এটা সাংঘাতিক পৰিৱৰ্তন আছে ন তে আমি যোৱাবাৰ যেতিয়া গাড়ীত গৈছিলো বা খোজকাঢ়ি গৈছিলো বুলি আপুনি কৈছে এবাৰতো আমি সাইকেলিং কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাইছো ন এইটো এটা সাংঘাতিক পৰিৱৰ্তন যোৱাবাৰ গাড়ীত গৈছো এবাৰ খোজকাঢ়ি আহিছো পৰিৱৰ্তন হৈছে আমাৰ দৰ্শকসকলক জনাব বিচাৰিছো যে যিসকলৰ মনত তেলৰ কথাটো লৈ খুৰধৰণি হৈ আছিলে আসলতে আমাৰ মন্ত্ৰী ডাঙৰীয়াই সেইটো আপোনাক নিশ্চিতভাৱে কৈ দিছে যে সেইটো তেলৰ লগত দামৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই আসলতে সেয়া পৰিৱৰ্তন বুলি কৈছে তাত দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ কেইদিনমানৰ আগতে আপোনাক দেখিছিলোঁ আপুনি খুব লাজকৈ ভাষণ দিছিলে কথাটো কি মানে অকণ ক'ব নেকি সেইটো দুদিনমান নহয় আচলতে ভালেমান দিনেই হৈছে আচলতে মই তেনেকৈ ইমানবোৰ ছোৱালীৰ আগত ভাষণ দি পোৱা নাইতো য'তে গৈছো ভাষণ দিছো তোমাৰ ল'ৰাও আছে তাত ছোৱালীও আছে ন এতিয়াতো মই অকল কেৱল ছোৱালীৰ আগত ভাষণ দিব লগা হৈছে লাজটো লাগিবই দিয়াচোন মইতো এজন ল'ৰাহে নিশ্চয় নিশ্চয় এতিয়া আপোনাক ছ'চিয়েল মিডিয়াতে হওক বা আপুনি য'তেই গৈছে আপোনাক মামা বুলি সকলোৱে সম্বোধন কৰিছে এতিয়া আপুনি আপোনাক মামা বুলি মাতিলে আপোনাৰ কেনেকুৱা লাগে এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে আপোনাক মামা বুলি মাতে কি ক'ব এই বিষয়ে আচলতে মামা বুলি ক'লে এটা সম্বন্ধৰ কথা আহি পৰে ন যে মামা বুলি ক'লে এটা সম্বন্ধৰ কথা আহি পৰে কিহৰ সম্বন্ধ মামা ভাগিনৰ সম্বন্ধ এটাতো বিশেষ ক'বলগীয়া মোৰ একো নাই সকলোৱে তেনেকৈ মামা বুলি মৰম লগাই বা ভাল লগাই গ'লে ভাল লাগিব হয় হয় এতিয়া আপোনাৰ কথা আধুৰে ক'ব বিচাৰিছোঁ যে আপুনি ক'লে সকলোৱে মামা বুলি সম্বোধন কৰিছে ভাল লাগিছে তাৰ বিনিময়ত তেওঁলোকে কিবা বিচাৰিছে যে আপুনি ছোৱালীসকলক স্কুটি দিলে ল'ৰাসকলৰ বাবেও বা ভাগিনসকলৰ বাবেও যদি আপুনি কিবা এটা ব্যৱস্থা কৰে তেওঁলোকে নিশ্চয় ভাল পাব ছোৱালীখিনিকতো স্কুটি প্ৰদান কৰা হৈছিল ন এতিয়া ল'ৰাসকলক কিবা এটা দিলে ভাল লাগিব ল'ৰাসকলে কৈ আছে কাৰোবাক বুলেট লাগে কাৰোবাক কেটিএম নে কেটিএম ন আৰু কাৰোবাক ডিউক লাগে কাৰোবাক স্পাইডাৰ নে স্প্লেণ্ডাৰ কিবা এটা লাগে দেখি পোৱা নাই ন দিয়াততো কোনো আপত্তি নাই ন য'ত আমাৰে লাভ হয় এতিয়াতো এইটো বছৰ গ'লেই আহি থকা নিৰ্বাচনত যদি ৰাইজে ঠেলা এটা মাৰি আমাক আকৌ পুনৰ গাদীলৈ আনিব পাৰে ন তেতিয়া ল'ৰাসকলৰ বাবে কিবা এটা ভাবিব পাৰি ন হয় নিশ্চয় অৰ্থাৎ আপুনি ক'ব বিচাৰিছে যে অহা নিৰ্বাচনত যদি ৰাজ্যৰ গাদীত বিজেপি চৰকাৰ পুনৰ আহে তেনেহ'লে নিশ্চয় ল'ৰাসকলৰ বাবে নিশ্চয় খুব খবৰ আহিব আশা কৰিলোঁ আমাৰ সময়ো খুব কম হৈ আহিছে আমি আমাৰ অনুষ্ঠান সমাপ্ত কৰিব লাগিব শেষত আপুনি ৰাইজক উদ্দেশ্যি দুআষাৰ ক'ব নেকি ভাল লাগিল তুমিও মাতিলা ন এতিয়া সকলোৱে জানে যে নিৰ্বাচন সমাগত ন এতিয়া সকলো যাব গৈ পেলাই বোকাত লুতুৰি পুতুৰি নোহোৱাকৈ ফুলি থকা বধুপাশত ভোটটো দি আহিব বুলি আশা থাকিল নমস্কাৰ ছাৰ আপোনাক বহুত বহুত ধন্যবাদ আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আহি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হ'লি ইমানখিনি সময় দিলে শেষত এটাই কথা ক'ম লাচিতে এষাৰ কথা কৈছিলে দেশতকৈ মোমাই ডাঙৰ নহয় যদি দেশ বচাবলৈ মন আছে আমি মোমাই ত্যাগ কৰিবই লাগিব তেওঁলোকে তোমালোকক তেওঁলোকৰ নিজৰ পইচা দি কোনো বুলেট স্কুটি বা স্প্লেণ্ডাৰ কিনি নিদিয়ে হয়তো আমাৰ প্ৰকৃতিৰ বা আমাৰ দেশৰ কিবা এটা নহয় কিবা এটা অংগ বেছিবই লাগিব আৰু গতিকে আমাৰ প্ৰকৃতিৰ
এনে বস্তু বা অংগ বেছি পেলাই আমাৰ মন জয় কৰিব নালাগে, সেই সুযোগ আমি দিয়াটো উচিত নহয় বা আহি থকা ৰণতো দিবও নালাগে। বিনিয়োগৰ পৰা মই বিনাপানী পৰাশৰ বিদায় লৈছোঁ। নমস্কাৰ।